শুনাচোন ইহঁতৰ দৰে আমাৰ মৰমবোৰ থাকিবনে থাকিব বাবা তুমি প্ৰথমতে কিবা এটা কৰি লোৱা দাদা জীৱনটো বহুত জটিল ন কিয় কি হ'ল তোৰ নহয় দে কাৰণ সৰুৰে পৰা দেখি আহিছোঁ জীৱনটো বহুত সংগ্ৰামে যুঁজি আহিছা কিন্তু আজিলৈ সেই অৱস্থা তই আজিহে বুজিলি আৰু বহুত বাকী আছে কিন্তু এটা কথা কেতিয়াও হাৰ নামানিবি জীৱনত সত্য সদায় কোৱা এতিয়া কি কথা কথা বেলেগ একো নহয় হেৰিজাই তোমাক ফোন কৰিছিলোঁ চাকৰিৰ কাৰণে মই বাহিৰত যাব লাগে ভালে দেখোন আমাৰ কাৰণে ভালে হ'ব যোৱা তুমি কিন্তু যাম কেনেকৈ তোমাক এৰি পেলাই কি হ'ব মই ইফালে চব মেনেজ কৰি ল'ম তো তুমি যদি পাহৰি যোৱা আৰে বাবা পাগলটো কিয় পাহৰি যা খবৰ ল'ব না হিও খবৰ নলয় ময়ো খবৰ নলওঁ তাক সোনকালে কিবা এটা কৰিব দিয়া আজিকালি কিমানবোৰ কোম্পানী ওলাই আছে ন তাত কিবা এটা সি এপ্লাই কৰিলে কৰিবলৈ পাব না কিবা এটা নহয় কিবা এটাতো পাব কিমান ক'লো সি নুশুনে আকৌ এবাৰ বুজোৱা তাক এবাৰ নহয় দুবাৰ নহয় পিছৰবাৰতো বুজি পাব ন কিমান বুজালো নুশুনে হ'ব দে মোৰ এটা কাম আছে আৰু ইয়াকো লগত লৈ আহিছোঁ অলপমান বজাৰ পাতি কৰি পেলাই মই যাব লাগে হ'ব দে বাই 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 হা বাই বাই হা তই যে অ'ত ত'ত কাম কৰ টকাবোৰ নি কাক খুৱাইছ তোৰ ঘৰতো তেনেকুৱা মানুহ নাই চাগে ন দাদা বেলেগ মানুহ নহ'লে কি হ'ল মোৰ এজন ভাই আছে নহয় তেওঁৰ কাৰণে মই চব কষ্ট কৰিব লাগে তেওঁৰ কাৰণে চব কৰি আছোঁ দাদা মোৰ কাম হ'ল আৰু পইচাটো দিয়ক আৰু কথা এটা আছিলে কি আছিল অহাকালি এডভান্সটো মোক দিলে ভাল হ'ল কাৰণ মোৰ অলপ বজাৰ কৰিবলগীয়া আছে তই আৰু ভাইৰে মানে ভাইৰেলৈ কাম কৰিছ আজিকালি এনেকুৱা দাদাই খোৱাটোৱে টান ৰ মই পইচাটো দি আহিছোঁ তই ৰবি দে দাদা
এইবোৰ কি সাগৰিকা? ক'ত একোতো নাই। বতৰ চেঞ্জ হ'ব টাইম লাগে, কিন্তু তুমি চেঞ্জ হ'ব অলপো টাইম নালাগে। ঐ ভণ্টি শুনচোন, কওকচোন। তোমাৰ নাম সাগৰিকা নহয় জানো? হয়, কিয়? অবিনাশে তোমাক বহুত ভাল পায়। তুমি তাক কেতিয়াও দুখ নিদিবা। তাৰ চকুত চকু পানী মোৰ সহ্য নহয়। আৰে তই কোন? তই অবিনাশৰ দাদেক। হয়। লোকৰ দোকানে দোকানে যে কাম কৰি ফুৰা। তই মোক বুজাব আহিছা? তই ইমান সাহস ক'ত পালি? মোক কামৰ দিন নাথাকিবি, চাইড লাগ। সাগৰিকা, এইজন মোৰ দাদা হয়। তুমি জানানে দাদাক চৰ মৰাব তোমাৰ অধিকাৰ ক'ত পালা? না বল, মোক ছোৱালী নালাগে আৰু। সি মোৰ অকল দাদা নহয়, সি মা, দেউতা আৰু ঘৰৰ পৰিবাৰে হয় মোৰ। এইবিলাক কথা তুমি বুজি নাপাবা। থাক। দাদা বল, তোৰ বৰ কষ্ট দিছোঁ। বল, আজিৰ পৰা তেনেকুৱা নহয় আৰু।